নমস্কাৰ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। 2022 বৰ্ষৰ পবিত্ৰ এটা ভাদ মাহৰ অতি দুখ লগা বিদায়ী মুহূৰ্ত। সম্পূৰ্ণ এটা মাহ সন্ধিয়াৰ দবা শংখ বজোৱাৰ মুহূৰ্তলৈকে অতি আগ্ৰহেৰে বাট চাই থকা ভক্তবান বৈষ্ণৱ তথা আই মাতৃ সমস্তৰ নাম সামৰণি এটা অনুষ্ঠানৰ মৰ্মান্তিক মুহূৰ্তৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিব বিচাৰিছোঁ। এয়া কেৱল আমাৰ সমাজতেই নহয়, অসমৰ প্ৰতিখন গাঁও প্ৰতি অঞ্চলৰ সমাজ ব্যৱস্থাতেই আমাৰ ভক্তবান বৈষ্ণৱ তথা আই সমাজৰ এক অব্যক্ত বেদনা। আহকচোন আমি তেৰা সমাজৰ কাষলৈ যাওঁ, মনৰ কথা বুজিবৰ কাৰণে। এয়া অসমীয়া সমাজৰ ধৰ্মীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, অসমীয়া জাতিৰ শিৰৰ মুকুট, নামঘৰত সমবেত নাম সামৰণিৰ অনুষ্ঠানৰ এক মুহূৰ্ত। লখিমপুৰ জিলাৰ তেলাহী আচাৰিখোনা গাঁৱৰ নামঘৰৰ বৈষ্ণৱপান আই মাতৃসকল, তেখেতসকলৰ মনৰ কথা আমি কিছু বুজিবলৈ যাওঁ। আপুনি এইখন সমাজৰ এজন বয়োজ্যেষ্ঠ ভকত বৈষ্ণৱ। আপোনাক দুআষাৰ কথা মই সুধিব বিচাৰিছোঁ। আজি সম্পূৰ্ণ এটা ভাদ মাহ অতিক্ৰম হৈ গৈছে। আজি আমাৰ ভাদ মাহৰ সংক্ৰান্তিৰ নাম সামৰা অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ শেষত আপোনাক এটা কথাই সুধিব বিচাৰিছোঁ যে এটা মাহ যে আপুনি ভকত বৈষ্ণৱৰ লগত আহি পবিত্ৰ ধৰ্মীয় অনুষ্ঠান ভাগিত ঈশ্বৰৰ গুণানুকীৰ্তন কৰিলে, আজিতো আমাৰ নাম সামৰণি অনুষ্ঠান, আজিলৈকে বুলি আপুনি কি পালে, কেনেকুৱা লাগিলে, মনৰ ভাৱ সম্পৰ্কত দুআষাৰ ক'ব নেকি? আপুনি জনাওকচোন। নিশ্চয়। আজি এক মাহ ধৰি আমি ভাদ মাহৰ নাম কীৰ্তন কৰি আছিলোঁ এই নামঘৰতে, সকলো বৈষ্ণৱ আইসকল সকলো মিলি। কিন্তু আমাৰ এনেকুৱা লাগিছিল, আমি এতিয়া মনৰ আমাৰ যিটো উদ্যম বা যিটো আমাৰ আনন্দ, সেইটো আমি এই মুহূৰ্তত আমি বুজাই ক'ব নোৱাৰা অৱস্থাত কৰিছোঁ। কথা হ'ল কি, আচলতে বেয়া লাগিছে। ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠপ্ৰাণ হওঁতে বিদুৰে যেনেকুৱা অৱস্থা হৈছিলে, ধৰক আমাৰ আজি তেনেকুৱা অৱস্থা বুলিয়েই ধৰক। কিন্তু আমি আজি এমাহ দিনে যিটো আজিৰ পৰা আমাৰ সেই আমোদটো নাথাকিব। লগতে আমাৰ আছিলে কি, আমি ভাগৱত অনুষ্ঠান এটা আমি লগত চলাই আছিলোঁ। গতিকে আজি ভাগৱত অনুষ্ঠানটো আমাৰ একাদিক্ৰমে নহ'ব, হ'ব কিন্তু সপ্তাহত প্ৰায় 3 দিনমানকৈহে হ'ব। কিন্তু আমাৰ এতিয়ালৈকে যিটো আমোদ, সেইটো আমোদ আমাৰ নাথাকিব। গতিকে আমি আৰু বেছি এইটো বহলাই ক'ব নোৱাৰোঁ। আমাৰ মনৰ অন্তৰৰ যিটো বেদনা মানে আজি নাম সামৰাৰ পিছত আমাৰ বেদনা আহিছে বুলি ধৰক। গতিকে ইমান দিনে যিটো ফূৰ্তি পাই আছিলোঁ, আজিৰ পৰা আমাৰ সেইটো নাথাকিব। গতিকে আমাৰ কৰ্তব্য ইমান। সমস্ত অসমবাসীৰ বিষয়ে অসমবাসীক মই এটা কথা ক'ব বিচাৰিছোঁ। আমাৰ ভকতজনে যিখিনি তথ্য প্ৰকাশ কৰিছে, বৰ দুখৰ বিষয়। কেলৈ তেখেতে নিজৰ অনুভৱেৰে কৈছে যে আজি এটা মাহে সন্ধ্যাৰ লগে লগে দবা কোবোৱাৰ লগে লগে নামঘৰত সমবেত হৈছিলে, ভকত বৈষ্ণৱৰ লগত নাম কীৰ্তন কৰিছিলে। আজি যিহেতুকে আমাৰ নাম সামৰণি অনুষ্ঠান, আজিৰ পৰা তেখেতে নাহে বা ভকত বৈষ্ণৱ নামঘৰলৈ সমবেত নহয়, নাম কীৰ্তন নচলে। গতিকে তেখেতে মনৰ দুখতে, মনৰ আৱেগতে এই দুখ প্ৰকাশ কৰিছে। আৰু এইখিনিতে মই আমাৰ আইসকলৰ নামাচাৰ্য আছে, নামাচাৰ্যৰ পৰা আমি দুআষাৰ জানিব বিচাৰিছোঁ। তেখেতেনো কি মনৰ ভাৱ আছে, তেখেতে দুআষাৰ বুজাই কওকচোন। আমাৰ সমস্ত ভকত বৈষ্ণৱক উদ্দেশ্যি কওকচোন আপুনি কি পাইছে? আপুনি আজি এমাহ দিনেতো আমাৰ ভকত সমস্তৰ লগত আহিলে, একেলগে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিলে, আজি সামৰণি অনুষ্ঠান, আপোনাৰ মনৰ ভাৱটো কওকচোন। আজি এমাহ দিনে আহি ইয়াত কি পালে, কি নাপালে? আজি এমাহ দিনে আহিলোঁ, ভকতসকল, গোপিনীসকলে সকলোৰে লগতে নাম প্ৰসংগ কৰি যিটো ফূৰ্তি লাগিছিলে, যি ঘৰৰ কাম কাৰ্য বাদ দি